Hey guys, welcome back to our Facebook page. আপোনালোকক পোনপ্ৰথমে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভাল। আজি আমাৰ ইয়াত দুৰ্গা পূজা আৰম্ভণি হৈ গ'ল। আমাৰ ইয়াত দুৰ্গা পূজা কালিৰ পৰা আৰম্ভণি হৈ গ'ল। দেৱী আনিলে মই ইয়াক বেলুন এটা কিনি দিলোঁ, তাৰ বেলুন এটা কিনি দিলোঁ, নাৰিকল এটা কিনি দিলোঁ। সিহঁতক চবকে মই বেলুন কিনি দিলোঁ আজি পূজা বুলি। মানে ফেচবুকৰ পৰা মোৰ পে'মেণ্ট সোমাইছিলে বুলি ভাবিছে নেকি? নাপায়, নাই সোমোৱা। হ'লেও মই তাক এটা বেলুন কিনি দিছোঁ চবকে। এইজনক বেলুন এটা কিনি দিলে, কেঁচুৱালা বেলুন ফুলাই আছে। এইজনক এটা বেলুন এটা কিনি দিলোঁ, এইটো বেলুন ফুলাই আছে। ইয়াকো এটা বেলুন কিনি দিলোঁ, ইও ফুলাই আছে। চবকে বেলুন কিনি দিলোঁ। ব'লা আপোনালোকে আমাৰ বিখ্যাত দামী দামী মানে বিখ্যাত সেইবিলাক দেখুৱাই আছোঁ পূজা মণ্ডপবিলাক। বেলুন এটা কিনি দিছিলে পূজা বুলি খুটুৱা আনিলে। ৰাতিপুৱা পৰা কান্দন এটা বেলুন লাগে এটাক বেলুন কিনি দিলে, এইকেইটা দুটাই লৈ আছে। এইটোৱে বেলুনটো ফুটাই পেলালে চব গাইজ। কিমান 10 টকা দি বেলুনটো কিনি দিছোঁ এই ৰাতিপুৱাৰ পৰত কান্দোতে কিনি দিলোঁ, ই ফুটাই পেলালে। বেলুন ফুলাই আহি আছে গাইজ। এইটো এটা ফাইনেলি পূজা মণ্ডপ পাই গ'লোঁ, এই দুৰ্গা পূজা মণ্ডপ। আপোনালোকক দেখুৱাই আছোঁ, ব'লক দেখুৱাই আছোঁ। এটা 25 লাখ টকীয়া ৰাতি আহিব লাগিব ফাইনেলি গাইজ। এইটো 25 লাখ টকীয়া আমাৰ পূজা মণ্ডপ। আৰু আপোনালোকক দেখুৱাই আছোঁ মই আৰু এটা 29 লাখ টকীয়া পূজা মণ্ডপ দেখুৱাই আছোঁ। এইটো 25 লাখ টকীয়া। ব'লক আপোনালোকক 29 লাখ টকীয়া পূজা মণ্ডপটো দেখুৱাই আছোঁ, ব'লক ছেকেণ্ডটো গাইজ। ফাইনেলি 29 লাখ টকীয়া এইটো পূজা মণ্ডপ আহি আছোঁ আমি। 29 লাখ টকীয়া পূজা মণ্ডপ। এইটো মুকেশ আম্বানী ঘৰৰ একদম আৰ্হিত বনাইছে। 29 লাখ টকা লৈছে এইটো পূজা মণ্ডপ। এইটো কাৰিকৰী আহিছে, অসমৰ পৰা আহিছে কাৰিকৰী বিভাগ। 29 লাখ টকা লৈছে। আমাৰ এইকণতে জেলপি দোকানখন দিয়া হ'ব। এইকণ জেগাত আমাৰ বনোৱা নাই এতিয়ালৈকে, বনাম অকণমান দেৰিকৈ জেলপি দোকান। এয়া দুৰ্গা মা বাছ চাছ কৰি লৈছে কেলৈ দেই। মুখ চুখ ধুলে নাই নাজানো মই, ধুলে নেকি দুৰ্গা মায়ে মুখ চুখ ধুলে। এইটো একদম 29 লাখ টকীয়া। ঠিক আছে ফাইনেলি বাই বাই। ভাল লাগিলে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপায়।